हे दोस्तों तो आरो এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহি গৈছো আৰু তো কেছে आप लोग তো যে নহক গাইস আজি মানে আপোনালোকক দেখাম আৰু মই মানে আমাৰ গাঁৱৰ কিছুমান মানে আচৰিত কিছুমান বস্তু আৰু আমাৰ গাঁৱৰ পৰিৱেশখিনি আৰু মানে কিছুমান বস্তু হয়তো আপুনি লাইফত হয়তো কেতিয়াও চোৱাই নাই এনেকুৱা বস্তু আছে সো যে নহক ব্লগ আৰু ইও স্টার্ট কৰো আৰু তো চাই থাকক আৰু ভিডিও ফ্যানটো চলি আছে আৰু লাইটটো অফ কৰি দিও আৰু সো আপ করলো আর ব্লগ গাইস এতিয়া লেটস গো या हल मोर सैंडल सो पिंदी ललो আৰু मोर सैंडल এটো সো তো এতিয়া মই আছো মোর ঘৰৰ বাহিৰত সো যে নহক আজি মানে এই মোর এটিএম খিনি আৰু মই আজি নলও আজি ভাবছো মানে খুচকাৰি আৰু কিবা কিবি আপোনালোকক দেখাম আৰু সো জানা পাবা এটিএম খান আজি হৈ গলো এটিএম বেয়া পালাকে নেকি মোক আজি নহক আর বেয়া পালে আর করার কিছু নাই সো ব্লগ আর এতিয়া ভিডিও স্কিপ নকৰাকৈ চাই থাকক তো আৰু এতিয়া ঘৰৰ পৰা ওলালো আৰু সো ইয়াতে আৰু মোৰ এটা ফ্ৰেণ্ডক আৰু লগত লৈ ললো আৰু মানে এয়া হল মোৰ ফ্ৰেণ্ড সো চাই থাকক আৰু ভিডিও স্কিপ নকৰাকৈ হেল্ল' সো তো এতিয়া মই আছো আৰু মই গাইবান্ধাত কিবা এটা মানে ফাৰ্ষ্ট টাইম মেলা হৈ আছে আৰু মেলা মানে হ'ব 1 তাৰিখৰ পৰা তো যে নহক আৰু কি উপলক্ষে মেলাটো হ'ব সো আমি নাজানো এতিয়া তো যে নহক আৰু মই নেক্সট ভিডিঅ'ত আৰু কৈ দিম আৰু কিহৰ কাৰণে মেলাটো হ'ব আৰু তো যে নহক তো চাই লওক আৰু এতিয়া মানে পেণ্ডেল হৈ আছে আৰু তো আৰু এতিয়া ব্লগ আৰু নেক্সট আৰু বহুত কিবা কিবি দেখুৱাৰ বাকি আছে আপোনালোকক সো আৰু এটো হল আমাৰ বকলতলা সো যে নহক এনে মানুহ এটাকে আৰু বকলতলা সো আৰু ৰিয়েল নাম হল যতন মাৰ্কেট সো যে নহক আপোনালোকক ভালদৰে দেখাই আছো আৰু চাই থাকক সো যে নহক গাইস এতিয়া আপোনালোকক মই দেখাম আৰু আমাৰ গাঁৱতে কেটেল ফাৰ্ম আছে আৰু তাতে মানে বহুত ধুনীয়া নেচাৰ মানে টাইপৰ সো যে নহক আৰু আপোনালোকক মানে চাই কিনে ভাল লাগিব আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড সো ব্লগাৰ আৰু মোৰ কেটিএম খান আৰু বাইক আৰু ললো আৰু এতিয়া সো এই হল মোৰ কেটিএম যে নহক তো সো ব্লগ I see the light inside you, brighter than the skies. Hold on, just let us escape and fly away tonight. আমি ইয়াতে মোর কেটিএম খানার স্ট্যান্ড করলো সো ব্লগ হে দোস্ত তো চাওক আৰু মানে ইয়াতে ঘাঁহ হৈ আছে সো ঘাঁহবিলাক চাওক নাই বটকাই মানে চাওক কিমান হাইট মোতকৈ ডাঙৰ বা কিয়া বাত হে চাওক গাইছ আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড আৰু বহুত কিবা কিবি দেখুৱাৰ বাকী আছে গাইছ তো ব্লগ আৰু মই আছো এতিয়া মানে কেটেল ফাৰ্মত তো চাওক ইয়াতে না কিছুমান বস্তু আছে নাজানো গাইছ এইবিলাক মানে হিষ্টৰী কি আৰু মানে বহুত পুৰণি ইয়াতে কি হৈছিল না হৈছিল মই নাজানো সো এইবিলাক চাওক গাইছ কিমান পুৰণি গাড়ীবিলাক চাওক একদম পুৰা কৰি ভাঙি কেনে কি আছে গাইছ আৰু চাওক যিবিলাক গাড়ী মই এতিয়ালৈকে মানে চলা দেখুৱা নাই মানে কৰি থকা চাই আছো এনেকুৱা গাড়ী মই বেলেগ ঠাই কৰবাত মানে দেখা পোৱা নাই এইটো চাওক গাইছ এয়া হল এইটো কিবা যন্ত্ৰ আছে নাজানো ঘাঁহ কাটা না কি কাটা নাজানো আৰু সো এইটো চাওক এটা মানে কমাণ্ডো তো এনে লাগি আছে যেন মানে যুদ্ধত ব্যৱহাৰ কৰে এই গাড়ীখন এনেকুৱা যেন লাগি আছে কিন্তু নাজানো ঘাঁহ কাম কৰে নেকি কি মানে বহুত পুৰণি বস্তু আৰু যিমান পুৰণি নাজানো ঠাই বিষয়ে তো এই কেটেল ফাৰ্মৰ পুৰণি হিষ্টৰীটো আমি এতিয়া নাজানো এইবিলাক বস্তুৰে কি কৰিছিল না কৰিছিল এইবিলাক নাজানো তো দিয়ে নহওক আৰু আহি কিনে চাই কিনে ভাল লাগে আৰু চাই থাকো সো আপোনালোকেও চাই থাকক আৰু ভিডিও স্কিপ নকৰাকৈ আৰু চাই থাকক আৰু বহুত বস্তু দেখুৱাৰ বাকী আছে গাইছ আৰু আপুনি যদি মোৰ চেনেল নতুন তেনেহ'লে সাবস্ক্ৰাইব কৰি লওক সোনকালে যাতে কোনো ভিডিও মিছ নহয় তো আৰু এটা আচৰিত বস্তু গাইছ দেখাই আছো গাইছ এইটো চাওক ঘৰটো কেনে লাগিছে গাইছ কমেণ্ট কৰি ক'ব ঘৰটো কেনেকুৱা নহওক ভাঙি চিঙি আছে আৰু
এইবিলাক ঘৰত চৰকাৰী মানুহবিলাক আছিল না চাকৰি কৰা মানুহবিলাক যিয়ে নহওক এইবিলাক কেণ্টিন আছিল নেকি নাজানো আৰু এনেকুৱা ঘৰ মানে এই কেটেল ফাৰ্মত বহুত আছে তো যিয়ে নহওক ঘৰটো কেনেকুৱাকৈ বনাইছিল জানে না আপুনি খবৰ ওপৰত আছিল চিমেণ্ট তাৰ ভিতৰত আছিল খেৰী তাৰপিছত আকৌ চিমেণ্ট চ' যিয়ে নহওক ঘৰবিলাক মানে আগৰ দিনৰ ঘৰবিলাক পূৰা তথাপিও মজা লাগিছে দেখি কিনে সেইটোৱে চাওক গাইজ আৰু চাওক গাইজ কিমান জংঘল ইয়াতে মানে পুৰা ঘন জংঘল যিয়ে নহওক আপোনালোকে হয়তো কি জানি এনেকুৱা জংঘল চোৱাই নাই কেতিয়াও চাওক গাইজ কিমান জংঘল এই চাইডত কেটেল ফাৰ্মত Missing little moments, it was easy just feeling alive. 2 a.m. wide awake, talking like we had the whole night. And I don't know if I said this right. No, I don't know how the days gone by. Missing little moments, it was easy just feeling আৰু alive. এই ঘৰবিলাকৰ মাজত মানে আছে গৰু আছে চ' ইয়াতে গৰু ৰাখে আৰু ইফালেও আছে চাওক গাইজ I trace my steps back to then. Ooh. I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I feel like I'm losing my mind. Is everybody